নমস্কাৰ, মই ঋতুস্মিতাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যোৰহাট যাবলৈ ওলাইছোঁ। যোৰহাট ক'তনো যাওঁ আপোনালোকক দেখাইছোঁ বোলো। আৰু এয়া মানুহজনে যাবৰ কাৰণে গাড়ী উলিয়াইছে। আৰু মোৰ লগত আছে মা, নবৌ আৰু বোৱাৰী, আগত আছে দেউৰটো আৰু মানুহজন। তাৰপিছত আকৌ বোৱাৰীজনী বজাৰত কিবা এটা ল'বলৈ আছিল, লৈ ল'লে। আৰু এয়া আমি আহি দাদা ঘৰ পাই গ'লোহি। পাকঘৰত বৌ সোমাব নোৱাৰে আৰু আমি তিনিজনী জাল লাগি থাকি বনালোঁ আৰু দেই। কি বনাওঁ দেখাই আছোঁ ব'লক। দাদাই মাংস চব্জিটো বনাই থৈছে আগতে, তাৰপিছত বাকীখিনি লাগি ভাগি গোটেইকেইজনী বনালোঁ। আৰু দাদা ঘৰলৈ মই বিয়া হোৱাৰ পাছত এইবাৰ প্ৰথম গৈছোঁ মান ধৰিবৰ কাৰণে। দাদা ঘৰলৈ মা আগতে গৈছে আৰু মানে ভাত খোৱাকৈ এইবাৰ প্ৰথম গৈছে। সেইকাৰণে দাদাই আমাক প্ৰথমে মান ধৰি সেৱা কৰি ল'লে। তাৰপিছতে দাদাক মান ধৰিবলৈ ল'লোঁ। দাদাই ক'লে কি হ'ব দিয়া, হাততে দিলেই হ'ব। আৰু বোৱাৰীজনীয়ে এইবাৰ প্ৰথম গৈছে, কিন্তু তাইও মান ধৰিছে দাদাক। তাৰপিছত মান চান ধৰি হোৱাৰ পিছতে দাদাহঁতে খাইছে। আৰু তাৰপিছত আমি বৌহঁত আমি একেলগে খাম বুলি ৰৈ দিলোঁ। আৰু এয়া আমাৰ বৌয়ে বনাইছে, আৰু কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব পাৰে। আমাৰ বৌ ডিজাইনাৰ হয়, তেওঁগৰাকী বহুত ধুনীয়া ধুনীয়াকৈ কাপোৰ ডিজাইন দি দিয়ে। আৰু মই কাপোৰ তাত গৈ থাকোঁ, তাৰপিছত ইমান ধুনীয়াকৈ বনাইছে। আৰু কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব পাৰিব দেই। তাৰপিছত চাওকচোন ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। তাৰ পৰা অহা দেৰি, অহাৰ আগেই লাল চাহ একাপ খাই আহিছোঁ। আৰু এযোৰ মোক বৌয়ে প্ৰথম যোৱাৰ কাৰণে গিফ্ট কৰিছে, আৰু দুইযোৰ বৌয়ে নিজে হাতেৰে বনোৱা। আৰু কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু আজিতে ভিডিঅ'টো ইমানেই, বাই।